কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰে নাহি কেও পাওঁ, তোহাৰি চৰণ কোৰেনো শতকোটি বাৰে কৰো হো প্ৰণাম। তোহাৰি চৰণ কোৰেনো শতকোটি বাৰে কৰো হো প্ৰণাম, বাৰে কৰো হো প্ৰণাম। আজন্মৰ সেৱাৰ স্থলী মত্তৰ বৈকুণ্ঠপুৰী, আজিৰে গুৰুগৃহ উপবিষ্ট আপোনাহক সমস্ত জনা কৃপালু বাপ বান্ধৱাই মাতৃ, দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী পৰম বৈষ্ণৱ, আপোনাহক সমস্ত জনা কৃপালু গুৰুজনাৰ একান্ত শুদ্ধ সেৱক, আপোনা হবতে গুৰু দেৱ নাম আৰু ভকত এচাৰি মহাবস্তু বিৰাজমান। আপোনাহক মহামহন্তৰ চৰণ কমলত সৰ্বপ্ৰথমে ভক্তি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ নিৰ্গুণ ব্ৰহ্ম প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেৱৰ কৃপা আপুনি মই জীৱাত্মাবিলাকে লাভ কৰিবৰ বাবে শাস্ত্ৰৰ মাধ্যমেৰে আপুনি মই যদি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰ পাওঁ, সেই মাৰ্গৰ নাম হ'ল ভক্তি মাৰ্গ। আৰু এই ভক্তি মাৰ্গক দৰ্শন কৰাই দিলে আমি সমস্ত জনা জীৱ শ্ৰেষ্ঠ মানৱ কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, তেৰাৰে প্ৰপন্ন শিষ্য বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনাই আমি সমস্ত জনাকে উপদেশ প্ৰদান কৰিছে যে সেই ভক্তি মাৰ্গ আশ্ৰয় কৰি ভগৱন্ত পুৰুষৰ কৃপা লাভ কৰিবৰ বাবে আমি জীৱই সৰ্বপ্ৰথম আশ্ৰয় কৰিব লাগিব গুৰুৰ চৰণ, অৰ্থাৎ বিনা গুৰু চৰণে ভকতি তৰতি মুকুতি অবহ নহয়। সেই সূত্ৰে আপোনাহক সমস্ত জনা আজি মহামহন্ত আমি মহামূৰ্খমতী, আমি মহামূৰ্খমতীক আপোনাহক মহামহন্তই যি গুৰু দায়িত্ব অৰ্পণ কৰিছে, এই দায়িত্ব পালন কৰিব আমাৰ শক্তি নাই, মাথো আপোনাহক মহামহন্তৰ আদেশ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি আমি সেই মহান দায়িত্ব পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। এই দায়িত্ব পালন কৰিবলৈ যাওঁতে কায় বাক্য মন অহমম্য ভাৱে আগ পাঁচ বঢ়া দুটা গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু আপোনাহক মহামহন্তৰ চৰণ কমলত জ্ঞাতে বা অজ্ঞাতে যি অপৰাধ ৰৈ যাব, শত সহস্ৰ কোটি অপৰাধ আপোনাহক মহামহন্তই আমাক ক্ষমা দিব। আমি পুনশ্চ আপোনাহক মহামহন্তৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে কৃপালু গুৰুজনাৰ এভাগে অমৃতময় বাণীৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও গোপীনিৰধন ব্ৰজেৰ জীয়ন মোহন ৰাম গোবিন্দ পৰম সাদৰে শিৰে তুলি ধৰো ৰজু পদয় ৰবিন্দ
ৰাম ৰজু পদ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ 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 সমস্ত জন পৰম বৈষ্ণৱ চৰণ কমল পুনশ্চৰণ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি মহামূঢ়মতীৰ ওপৰত ন্যস্ত কৰা মহান দায়িত্বভাৰ পালনৰ বাবে আগবঢ়া হৈছে। কৃষ্ণ 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 Guru Hari জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে তোহাৰ চৰণতো ৰেণ কোটি বাৰে কৰো জয় গুৰু শংকৰ মাধৱ ৰাম ৰাম আনন্দস্বরূপ সচ্চিদানন্দ নির্গুণ পরম ব্রহ্ম প্রভু ভগবন্ত যিজনা সমস্ত জীৱনগৰাকী যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজনা উৰণ বুৰণ গজন আৰু ধাৱন এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ বুলি ভাবি থকা মনুষ্য নামৰ জীৱ অৰ্থাৎ আমি 24 তত্ত্বৰে গঠিত আমাৰ শৰীৰৰ যি সৰ্বচক্ষু এই সৰ্বচক্ষুৰে দৰ্শন পোৱা নাযায় সেইজনা নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত সগুণ সাকাৰ ৰূপ হ'ল
দেৱকী নন্দন কৃষ্ণ সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেৱৰ কমল সমস্ত জীৱৰ কল্যাণৰ অৰ্থে সৰ্বপ্ৰথমে আমি ভক্তি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ করুণায় লক্ষ নমস্কার করুণায় লক্ষ নমস্কার শ্রী কৃষ্ণায় নমো নমঃ শ্রী কৃষ্ণায় নমো নমঃ শ্রী কৃষ্ণায় কৃষ্ণ শ্রীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 535 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আজি আমাৰ পৰম সৌভাগ্য যে আমাৰ গুৰু দুজনা সমস্তজনে আমি নঘোষাৰ জৰিয়তে কম বেছি পৰিমাণে বুজি পাওঁ। শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দহনু নামক কীৰ্তন কহিয়া কৃত হুৱে নৰ কৃত হুৱে নৰ। শংকৰদেৱ হ'ল আমাৰ পৰম গুৰু তেৰাৰ প্ৰপন্ন শিষ্য প্ৰহাৰ মহাপুৰুষ মাধৱ গুৰুজনাৰ আজি 535 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। আমি এইকাৰণে আমাৰ পৰম সৌভাগ্য বুলি কোৱা হৈছে যে মহান অনুষ্ঠান বৰ্তমান বিশ্বত এই সংসাৰত ঈশ্বৰক পাবৰ বাবে আমি জীৱ শ্ৰেষ্ঠ মনুষ্যই যি মাৰ্গে আশ্ৰয় কৰোঁ এই মাৰ্গক সুশৃংখলিতভাৱে সমস্তজনে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ গাঁৱলীয়া নগৰীয়া আবাল বৃদ্ধ বনিতা সমস্তজনৰ কাৰণে খুব সুন্দৰভাৱে এই ভক্তি মাৰ্গে দি গ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আৰু সেইজনা গুৰুৰ আমি সমস্তজনা একোজন প্ৰপন্ন শিষ্য হৈ তেৰাৰ যি একশৰণ হৰিনাম ধৰ্ম এই একশৰণ হৰিনাম ধৰ্ম
সমস্ত জনা জীৱশ্ৰেষ্ঠ মানৱৰ হৃদয়ৰ মাজত প্ৰতিষ্ঠা কৰিবৰ বাবে আহু পুৰুষাৰ্থ চেষ্টা কৰিবলৈ গৈ আমি সমস্ত জনা জীৱই নিজকে চিনাকি দিছোঁ একোজন গুৰু ধৰ্মৰ একনিষ্ঠ সেৱক হিচাপে। আৰু বৰ্তমান আমি সমস্ত জনাই বুজি পাওঁ যে গুৰু ধৰ্ম সুশৃংখলিতভাৱে ধৰি ৰখা বৰ্তমান ভক্তিৰ পঢ়াশালী বুলি যদি আমি চিন্তা কৰোঁ, এই পঢ়াশালী ভাগেই নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। কৃষ্ণ। আমাৰ পৰম সৌভাগ্য এই কাৰণে আমি এই মহান অনুষ্ঠানভাগিত অন্তৰ্ভুক্তি হ'বলৈ সুবিধা পোৱা বৰ বেছি দিনৰ নহয়। আমি মাথোন ১.৫ বছৰৰ পৰা ২ বছৰৰ সময় হৈছে আপোনাহক মহামহন্তৰ দ্বাৰা পৰিচালিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি এজন নিষ্কিম সেৱক হ'বৰ সৌভাগ্য পোৱা। আৰু আজিলৈকে আমি এই ১.৫ বছৰৰ ভিতৰত যোৰহাট জিলাৰ অন্তৰ্গত আমাৰ আঞ্চলিকভাৱে নাম হ'ল ৰমাকান্ত মুক্তিয়াল এটা আঞ্চলিক, আপোনালোকে জানে। আৰু আমাৰ প্ৰাথমিকৰ নাম হ'ল খনামুখ সেউজী প্ৰাথমিক। কিন্তু আমাৰ গৃহভাগী হ'ল শিৱসাগৰ জিলা। বাকী সমস্ত ধৰ্ম কৰ্মৰ ব্যৱস্থাপনা যোৰহাট জিলাৰ অন্তৰ্গত। আজিলৈকে আমি অৰ্থাৎ কালিলৈকে, আজি দিনটো বাদ দিলে কালিলৈকে আমি আমাৰ অনুষ্ঠানভাগী জিলাৰ যিভাগী নামগৃহ, এই নামগৃহভাগী আমি দেখা নাই। আজি আমাৰ পৰম সৌভাগ্য হ'ল যে আপোনাহক মহামহন্তৰ দৰ্শন চৰণ তথা পদত আমি আজি কৃপালু পঢ়াৰপু মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱভাগীৰ জৰিয়তে আমাৰ সৌভাগ্য হ'ল। আৰু এই সৌভাগ্যৰ কৃতিত্ব আপোনাহক সমস্ত জনা পৰম বৈষ্ণৱৰ চৰণ কমলত আমি পুনশ্চ নিবেদন কৰা হৈছে ভক্তিৰ সেৱা। আমাৰ নিজৰ বুলিবলৈ ক'লে আমি নিষ্কিম আজ্ঞাবাহী ভৃত্য মাথোন আপোনাহঁতে আদেশ কৰিলে, আজ্ঞা কৰিলে আমাৰ ৰমাকান্ত মুক্তিয়াল এটা আঞ্চলিকৰ এজন আমাৰ অতি শ্ৰদ্ধাৰ, আজি যিজনে নিজৰ কৰ্মদক্ষতাৰে যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতিৰ আসন অলংকৃত কৰি অনুষ্ঠানভাগীৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। তেওঁৰ আমাৰ অতি শ্ৰদ্ধাৰ ফুকন বাপজনাকে প্ৰমুখ কৰি অনুষ্ঠানভাগীৰ সম্পাদকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা বাপজনা আৰু আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি এই গুৰুগৃহত উপবিষ্ট হৈ চৰণ কমলত পুনশ্চ সেৱা নিবেদন কৰা হৈছে। আমাৰ অতিব শ্ৰদ্ধাৰ সভাপতি বাবজনা আমাক জনাইছিল আজিৰ পৰা ১.৫ মাহমানৰ আগতে যে প্ৰাঞ্জিত আমি ডিব্ৰুগড়ৰ ফালে এভাগ অনুষ্ঠান কৰিবলৈ বাহনত গৈ থকা হৈছিল। যে প্ৰাঞ্জিত আজিৰ দিনটোত অৰ্থাৎ ১৮ জুন আহাৰ মাহৰ ২ তাৰিখ তোমাৰ ক'ৰবাত অনুষ্ঠান আছে নেকি? আমি ক'লোঁ ছাৰ চাব লাগিব ডায়েৰীখন যে আছে নে নাই। তেতিয়া ছাৰে ক'লে তুমি চাব নালাগে দিয়া। মই বোলো কিয়? নহয় যদিও সেই তাৰিখটোত ক'ৰবাত তুমি অনুষ্ঠান ৰাখিছা, সেই তাৰিখটোত তুমি অনুষ্ঠান বাতিল কৰিব লাগিব। কিয়নো তোমাক আমাৰ
জিলাৰ সমস্ত জনা দান আয়ে তোমাৰ নামটো বোলে প্ৰস্তাৱ কৰিছে যে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠান ভাগি গুৰুজনাৰী অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰভাগী পাঠ আৰু অকণমান আলোচনা আগবঢ়াই দিব লাগিব 1-1.5 ঘণ্টামান সময়ৰ বাবে। আমি যদিও সেই সময়ত ছাৰক কোৱা হ'ল যে ছাৰ আমি চেষ্টা কৰিম, নহয় চেষ্টা কৰাটো নহয়, তুমি সেইদিনা বেলেগ অনুষ্ঠান বাতিল কৰিব লাগিব। সেই সূত্ৰে আমি আজিৰ অনুষ্ঠান আছিল আমাৰ তিনিচুকীয়াত, এই অনুষ্ঠান ভাগি বাতিল কৰি কালিলৈ অনুষ্ঠান ভাগি দিয়া হ'ল আৰু আজি আমি সেই সূত্ৰে আপোনাৰ মহামহন্তৰ চৰণ বদন দৰ্শন কৰাৰ সৌভাগ্যৱন্ত হ'লোঁ। এইখিনিতে আমি এই কথাটো জনাই থওঁ, যিহেতু আমি দেশখিনি সেৱক আপোনাসৱৰ আজ্ঞাবাহী ভৃত্য, নামঘোষা কৃপালু গুৰুজনাৰ অপূৰ্ব সৃষ্টি, কিন্তু নামঘোষা শাস্ত্ৰভাগীৰ যি নিজস্ব স্বকীয় বৈশিষ্ট্য সমাহাৰ হৈ আছে সুৰ, আমি সিমানৰ অধিকাৰী নহয় যে আমি যেনেধৰণে স্বকীয়তা বজাই ৰাখি সৰু সঞ্চাৰেৰে আপোনাসৱৰ অগ্ৰত অমৃতময় কৃষ্ণ নাম মহাপুৰুষৰ আদৰ্শ শিৰোগত কৰি প্ৰকাশ কৰিব লাগে, তেনেধৰণে হয়তো আমি প্ৰকাশ কৰিব পৰা নহ'ব। সেইকাৰণে আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে, আপোনাসৱে আমাক অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ নামঘোষা সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে যিভাগী শাস্ত্ৰই নামৰ ঘোষণা কৰিছে, ঘোষা মানে ঘোষি থকা বা ঘোষণা কৰা, কিহৰ বিষয়ে ঘোষণা কৰিছে আমি সমস্ত জনাই জানো, নামৰ বিষয়ে। আৰু এই নাম শব্দ ব্ৰহ্মৰ অৰ্থ আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ পাওঁ, নাম মানে বাস্তৱসন্মত পৃথিৱীখনৰ চিন্তাৰে আমি ভাবি চালে উত্তৰ পাওঁ, নাম মানে সৰু হোৱা, অৰ্থাৎ তললৈ আহা। যদি আমি সমাজ ব্যৱস্থাত সবাতোকৈ সৰু হ'বৰ বাবে দাস্য গুণ ভক্তি আমাৰ এই 24 তত্ত্বৰে গঠিত শৰীৰত ৰাখিবৰ বাবে আমি যৎ পৰোনাস্তি চেষ্টা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে, সমান নাম। ন মানে হ'ল নাদ ব্ৰহ্ম, অৰ্থাৎ প্ৰভু ভগৱন্ত, যিজনা নিৰ্গুণ নিৰাকাৰ। আ মানে হ'ল আসক্তি আৰু ম মানে হ'ল মজি থকা। নাদ ব্ৰহ্ম অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ অক্ষয় ব্ৰহ্মবান্ময় মূৰ্তি, আপুনি মই জীৱ আসক্তি হৈ এই নাদ ব্ৰহ্মতেই যদি মজি থাকিব বিচাৰোঁ, তেতিয়াহ'লে আমি সমস্ত জনাই দাস্য ভক্তি হৃদয়ংগম কৰি শৰীৰত ৰাখি আমি নিৰন্তৰ নিৰবিচ্ছিন্নভাৱে ঘোষি থাকিবৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগিব। এতিয়া তাৰ কাৰণে কৃপালু ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি সমস্ত জনাই বুজি পাওঁ এনেধৰণে, এৰা জয় জগতৰ গুৰু শ্ৰীমন্ত শংকৰ কল্যাণ সাধিলা গুৰু কলিৰ লোক
এই ৰাম ধন্য ধন্য কলি কাল ধন্য দেহা ধন্য তব যুগ শ্ৰেষ্ঠ নাম ধৰ্ম ভগৱন্ত পুৰুষৰ কৃপাৰ বশত তিনি সংযোগৰ আমি সমস্ত জনে গৰাকী হলো। এক হ'ল কলিযুগ, দুই হ'ল নৰতনু, তিনি হ'ল ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষ অৰ্থাৎ মায়াময় সংসাৰত 24 তত্ত্বৰে গঠিত এক নৰৰূপী শৰীৰ, মনুষ্য শৰীৰ আমি জীৱ আত্মাবিলাকে কলিযুগত লাভ কৰিবলৈ ভগৱন্তৰ কৃপা ধন্য হলো আমি। গতিকে আমি তিনি সংযোগৰ গৰাকী হলো। কিন্তু শাস্ত্ৰই আমাক বাৰে বাৰে সিদ্ধান্ত দিছে সেই জীৱ চাৰি সংযোগৰ গৰাকী হ'ব পাৰিলে এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি আমি সমস্ত জনাই লাভ কৰিব পাৰিম। এতিয়া চতুৰ্থভাগী সংযোগ হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নামত আমি জীৱই আশ্ৰয় কৰিব লাগিব। এতিয়া নাম আশ্ৰয় কৰিবৰ বাবে আমাক নাম তত্ত্ব দৰ্শন কৰাই দিলে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আৰু তেৰাৰী প্ৰপন্ন শিষ্য বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনে। সেই সূত্ৰে আমি সমস্ত জনে দুজনা গুৰুৰ জয় জয়কাৰ ঘোষণা কৰা হয়। আহকচোন আমি সমস্ত জনে আজি দ্বিতীয়জনা গুৰুৰ আবিৰ্ভাৱ মহোৎসৱ ভাগিত পুনশ্চ আমি পৰম গুৰুজনাক এক মুখে স্মৰণ কৰোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। সেইজনা গুৰুৰ কৃপা ধন্য হৈ বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনাই আমি সমস্ত জনাই বুজি পাওঁ নিজৰ বিবাহ কাৰ্য সম্পাদন কৰিবৰ বাবে দেৰগাঁৱৰ নেঘেৰী টিঙত এগৰাকী কন্যাক জোৰোণ পিন্ধাই ৰাখিছিল। কোনে? বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনে। আৰু তেৰাই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মত নিজকে উৎসৰ্গা কৰিবলৈ গৈ নিজৰ জোৰোণ পিন্ধাই ৰখা কন্যাকো ত্যাগ কৰি দিলে। এয়াই হ'ল আপুনি মই দ্বিতীয়জনা গুৰুৰ জীৱন দৰ্শন যদি চিন্তা কৰোঁ, গুৰুজনাৰ মহান আদৰ্শ আপুনি মই প্ৰপন্ন শিষ্যৰ প্ৰতি নিৰ্দেশ প্ৰদান। এতিয়া আমি চিন্তা কৰিব লাগে যিজনা গুৰুৰ আমি প্ৰপন্ন শিষ্য, সেইজনা গুৰুৰ আদৰ্শ হ'ল গুৰু ধৰ্ম ৰাখিবলৈ গৈ নিজৰ জোৰোণ পিন্ধাই ৰখা